নমস্কাৰ সকলোকে মোৰ বিশাল সোণোৱাল ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 20 জুন তাৰিখে মই এটা ভাল ব্লগ দিম বুলি ভাবিছোঁ আপোনালোক সকলোকে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। টিংখাং সমষ্টি নখাত গাঁৱৰ দাদাসকলে এটা ভাল কাম হাতত লৈছে। গছপুলি ৰোপণ কৰিছে, আপোনালোক দেখিছে। মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ আৰু তেখেতসকলৰ মতামত অলপ জানিবলৈ বিচাৰিম। মন খালি পাই অলপ মন খালি পাইছে এডাল বাঁহ খালে ইয়াত এডাল সম্পূৰ্ণ নাই খুৱাব খালি বাঁহটো কিমান খাইছে হিচাপটো পোৱা নাই। মোক যোগান দি আছে, মই লগাই আছোঁ। খালি কেওটা কাঠিয়ে বৈছোঁ, কেওটা খুটিয়ে 1 2 3 4 5 6 7 8 9 9টা কামি লগাইছোঁ। 9 আৰু 13 আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। আমি সদায় এনেকৈ আৰু একেলগে এই হোৱাটছআপ গ্ৰুপটো আমি নখাত তথা নখাত গাঁও বাহিৰেও আমাৰ নলনী চমুৱা, টেপৰগুৰি, চৌৰিকেটা, বামুণবাৰী এনেকৈ আমাৰ শুভাকাংক্ষী আছে। এই শুভাকাংক্ষীসকলে হোৱাটছআপ গ্ৰুপত এদিন কথা পাতি, বিশেষকৈ আমাৰ বিপুল সোণোৱাল আৰু বুদ্ধ সোণোৱাল, তেখেতলোকে কথাটো আলোচনা কৰিলে যে আমি এদিন বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত ল'ব পাৰোঁ নেকি। যিহেতু আমি বৰ্তমান যিটো জেগাত আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ, এই জেগাটো এটা সময়ত গছ গছনিৰে ভৰপূৰ হৈ আছিলে, বাগান আছিলে, মানুহৰ গছ গছনি আছিলে। আৰু NH 52B যিটো ৰাস্তা দুয়োকাষে পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ পৰা তেতিয়া কি হ'ল, এই ৰাস্তাটো সম্পূৰ্ণৰূপে দুয়োকাষে গছ গছনি নাইকিয়া হ'ল। এতিয়া আমি খোজকাঢ়ি যাবলৈ আমাৰ এটা ভয় হয়, মানে যিটো ৰ'দ আহে, গছৰ ছাঁ নাপাওঁ, আমি ৰ'দ আহে। আৰু এই সুন্দৰ বাতাবৰণটো আমি পুনৰ এবাৰ ঘূৰাই আনিবৰ বাবে আমি হোৱাটছআপ গ্ৰুপটোৱে যিমান যি পাৰোঁ আমি আজি এই ভাড়া দিছোঁ। এইবিলাক ভাড়া আমি হোৱাটছআপ গ্ৰুপটোৱে আমি নিজে আমি হাতে আমি লাগি আমি নিজৰ প্ৰচেছত আমি এইবিলাক তৈয়াৰ কৰিছোঁ। আৰু গছপুলিবিলাকো আমি যোগাযোগ কৰি, বিশেষকৈ বুদ্ধ সোণোৱাল আছে, বিষ্ণু সোণোৱাল আছে, তেখেতলোকে যোগাযোগ কৰি, অফিচত যোগাযোগ কৰি পুলিবিলাক সংগ্ৰহ কৰি আমি ইয়াত বৃক্ষৰোপণ কৰিছোঁ। যাতে গছ থাকিলেহে মানুহ থাকিব, এই কথাটো শুদ্ধ কথা। সেই শুদ্ধ কথাটোকে আমি প্ৰতিদিনক কৰিবৰ বাবে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি যোৱা 5 জুন তাৰিখে আমি আৰম্ভ কৰিছিলোঁ। 5 জুনত আমাৰ সম্পূৰ্ণ নহ'ল, সেইদিনা আমাৰ বতৰ অলপ বেয়া আছিল, বাৰিষা আছিল। সেই গতিকে আমি পুনৰ আমি 12 তাৰিখে আমি হাতত ল'লোঁ। সেই তাৰিখেও আমাৰ সম্পূৰ্ণ নহ'ল। আজি পুনৰ আমি বিশেষকৈ আজি 20 জুন পবিত্ৰ এই ৰাভা দিৱসৰ স্মৃতি আমি সংযোগে ৰাখি, যিহেতু এতিয়া কৰোণা কাল, আমি ৰাভা দিৱসক আনুষ্ঠানিকভাৱে আমি অনুষ্ঠিত কৰিব পৰা নাই। সেয়ে ভাবিলোঁ এই সুন্দৰ এটা দিনত আমি যদি বৃক্ষৰোপণ কাৰ্যসূচী এটা হাতত লওঁ, আমাৰ বাবে ভাল হ'ব, প্ৰকৃতিৰ বাবেও ভাল হ'ব, গছ গছনি, চৰাই চিৰিকটিৰ বাবেও ভাল হ'ব, তথা আমাৰ মানৱ সম্পলৰ কাৰণে যে এটা উচ্চ পদক্ষেপ হয়, তাৰ সেই কথা ভাবি আমি আজি পুনৰ এবাৰ আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াৰ বিষয়ে ক'বৰ বাবে মই আমাৰ নখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছে সৎ, তেখেতক মই কথা ক'বৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰেমানন্দ সোণোৱালে গোটেইখিনি কথা ক'লেই যে আমাৰ এই গ্ৰুপটোৱে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছোঁ, যাতে আমাৰ এই অঞ্চলটো সেউজীয়া হৈ থাকে। আৰু আমাৰ এনেকুৱা মানে কৃষ্ণচূড়া পুলি লৈছোঁ আমি, আৰু সোণাৰু আছে, জামুক আছে। যদি আমাৰ এই পুলিবিলাক ডাঙৰ হয়, তেনেহ'লে আমাৰ কৃষ্ণচূড়াৰ যি আমাৰ ৰঙা ৰঙে আমাৰ এই অঞ্চলটো পোহৰাই তুলিব বুলি ভাবিছোঁ। আৰু সোণাৰু ফুলৰ যি হালধীয়া ফুলে আমাৰ এই অঞ্চলটো জিলিকাই ৰাখিব, লগতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ কাৰণে এটা সুন্দৰ বাতাবৰণ গঢ়ি উঠিব। আৰু আমি পাছৰ প্ৰজন্মকো আমি এটা আদৰ্শ দেখাব বিচাৰিছোঁ। আমি বৃক্ষৰোপণ যাতে কৰিব লাগে, আৰু বৰ বিশেষ ক'বলগীয়া নাই। আমাৰ এই কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয়, তাৰ কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰি গৈছোঁ। এইটো কি পুলি? এইটো সোণাৰু পুলি। পুলি ৰোপণ কৰিছোঁ।
এয়া গৰমৰ কাৰণে নেমু চৰবত বনাই থকা হৈছে। চ' বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।